নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, অসম চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰা সমগ্ৰ অসমত ৩টা পৰ্যায়ত ২০২২ চনৰ গুণ উৎসৱ সম্পূৰ্ণ হৈ উঠিল। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী শিক্ষাখণ্ডৰ মাজিগাঁও ক্লাষ্টাৰত অন্তৰ্ভুক্ত ৯খন বিদ্যালয়তো তৃতীয় পৰ্যায়ত অতি সুন্দৰকৈ আৰু নিয়াৰিকৈ গুণ উৎসৱ ২০২২ৰ সফল সমাপ্তি ঘটিল। ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বহি মূল্যায়নৰ প্ৰথম দিন অৰ্থাৎ ২ জুন তাৰিখে মাজিগাঁও ক্লাষ্টাৰৰ ১ নম্বৰ বৰঝাৰ LP স্কুল, পলাকবাৰী আঞ্চলিক হাইস্কুল আৰু পশ্চিম ৰামচাৰাণী হাইস্কুলত সুকলমেৰে গুণোৎসৱ সম্পন্ন হয়। ইয়াৰ পিছত দ্বিতীয় দিনা অৰ্থাৎ ৩ জুন তাৰিখে মাজিগাঁও ক্লাষ্টাৰৰ ১০ নম্বৰ মাজিগাঁও কেৰাম LP স্কুল, ১১ নম্বৰ আকচিয়া LP স্কুল আৰু কেন্দিকুছি LP স্কুলত গুণ উৎসৱৰ বহি মূল্যায়ন সম্পন্ন হয়। ইয়াৰ পিছত শেষৰ দিন অৰ্থাৎ ৪ জুন তাৰিখে ১১৪১ নম্বৰ কেন্দুকুছি ভট্টাপাৰা LP স্কুল, পূব মাজিগাঁও LP স্কুল আৰু গুমেগুৰি LP স্কুলত গুণ উৎসৱৰ বহি মূল্যায়ন সম্পন্ন হয়। এনেকৈয়ে ৰাজ্যৰ আন আন বিদ্যালয়ৰ নিচিনাকৈ মাজিগাঁও ক্লাষ্টাৰৰ আটাইকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক-অভিভাৱিকাসকলে মিলি অতি উৎসাহ আৰু নিষ্ঠাৰে অসম চৰকাৰৰ গুণ উৎসৱ ২০২২ক সাফল্যমণ্ডিত কৰি তোলে।